हेलो ভিউয়ার্স কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মোৰো বৰ্তমান ভালে আৰু আজি যেহেতু কাতি বিহু আৰু কাতি বিহুনো কেনেদৰে পালন কৰো আপোনালোকক অলপমান দেখাব খুজিছো আৰু মই ভাবিলো যে ভিডিওটো এতিয়াৰ পৰা আৰম্ভ কৰো আৰু আৰম্ভ কৰাৰ আগতে আলপনাপা ঘৰলে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু মইনো কেনেদৰে পালন কৰো কাতি বিহু আপোনালোকক সেই নিয়মখিনিকে অলপ দেখাবলৈ চেষ্টা কৰিছো আৰু বিশেষ একো নাজানো ঘৰত কিদৰে পালন কৰিছো হেয়াই আৰু আজি দেখিছেনে মই অলপ ষ্টাইল কৰি লৈছো আৰু ডিঙিডালে পিন্ধিছো কিন্তু পিন্ধিছো যদিও এডাল মানে একদম চেপি ধৰিছে মোক মানে পিন্ধাৰ তেনেকুৱা ধৰণৰ অভ্যাস নাই যে আৰু মই আসলে সঁচা কথা ক'বলৈ গ'লে মই খুব বেছি বেয়া পাওঁ কিন্তু পিন্ধিছো আৰু আজি বিহু বুলি ভাল লাগে কেতিয়াবা অকমান নিজকে সজাই পৰাই গতিকে বলক তেনেহলে মই ভিডিওটো আৰম্ভ কৰো আৰু কিনো যা যোগাৰ কৰিছো গোটেইখিনি আপোনালোকক দেখুৱাই আছো বলক গোটেইখন আন্ধাৰ হৈ আছে কাৰণ মই লাইটবোৰ দিয়া নাই এটা লাইট দিবলৈ হোৱা নাই আসলে 4:30 মান বাজিছে বলক এতিয়া মই কি কৰিছো আপোনালোকক দেখাই আছো সকলোখিনি এয়া মই বুট মগুহিয়া তিয়াই থৈছো আজি কিন্তু গোটা মগু দিছো কাৰণ ধুবলৈ অলপ সহজ হয় আৰু এইফালে বুট তিয়াই থৈছো আৰু এইখিনি ফলমূল এয়া মোৰ হৰাই সজাই হৈ গ'ল আৰু কেনেদৰে সজালো এয়া আপোনাক অকমান দেখুৱাবলৈ চেষ্টা কৰিছো আৰু সকলোৱে জানেই আৰু সকলোৱে তেনেদৰেই সজাই মই কেনেদৰেনো কৰিলো তাকে দেখুৱাব খুজিছো অকনমান আৰু এতিয়া মই চাকি বন্তি জ্বলাওঁ কাৰণ সন্ধিয়া হ'লেই আৰু আজি যিহেতু গোসাঁই ঘৰত মই শৰাইখন নিদিওঁ কাৰণ আজি তুলসী তলতহে আগবঢ়াব লাগিব গতিকে তুলসী তলত আগবঢ়ামগৈ আপোনালোকক সকলোখিনি দেখাই থাকিম চাই থাকিব তেনেহ'লে বলক
তুলসী চৰিত্ৰ শ্ৰী শ্ৰীকৃষ্ণ নম তুলসী দৰ্শনে পুণ্য স্পৰ্শনে পাপং নাশনং ছায়াকে সেৱা কৰে নানা মত তুলসীক সেৱে যিটো হৰি তুষ্ট তাত শুনি ওপৰ পদে কৰো নমস্কাৰ তুলসী চৰিত্ৰ পদ কৰিব প্ৰচাৰ। প্ৰসাদ ভাগ কৰি আছোঁ আৰু এতিয়া চবৰ কাৰণে এয়া ভাগ কৰিছোঁ দি পঠিয়াম মানে মাহঁতৰ ঘৰলৈ সদায় দি পঠিয়াম বুলিয়ে কওঁ বাবা মা নাহে আচলতে আহিব নোৱাৰে গতিকে দি পঠিয়াব লাগিব এয়া শৰাই ভঙা হৈ গ'ল আৰু মা বাবাহঁতৰ ঘৰলৈ দিলোঁ মা বাবালৈ দি পঠিয়াইছোঁ আৰু এতিয়া আমালৈও ভাগ কৰি দিছোঁ এয়া তেওঁ গৈছে দিবলৈ তেওঁ আহি পোৱা নাই আৰু এয়া মোলৈ লৈছোঁ আৰু মোৰ পাতখন আকৌ ফটা পৰি দিছোঁ ফাটি আছে যেনে তেনে লৈছোঁ আৰু আজি আপোনালোকক অথনি দেখাইছিলোঁ মই আজি গোটা মগু দিছোঁ কাৰণ সেইদিনাখন মানে ধুওঁতে বহুত দেৰি লাগিছে আৰু ধুব নাজানো গতিকে আজি মানে একদম এনেই ধুলেই হৈ যায় আৰু ভালকৈ ধুই পেলাই মই তিয়াই দিছিলোঁ আৰু এতিয়া অলপমান ধুলেই হৈ যায় গতিকে আজি গোটা মগু দিলোঁ আৰু ভাল লাগে গোটা মগু খাই। এতিয়া প্ৰসাদ খাই লৈছোঁ আৰু প্ৰসাদ খোৱাৰ পিছতে চাহ একাপ খাম আৰু বাবাইও ভাল পায় গাখীৰ চাহ গতিকে গাখীৰ চাহ একাপ মানে আমি সকলোৱে খাম আৰু এতিয়া বাবা মালৈ চাহ লৈ গৈছোঁ আৰু আমাৰ চাহ আচলতে মায়ে খায় চেনি নিদিয়া লাল চাহ আৰু বাবাই গাখীৰ চাহ পুৰা চেনি দিয়া। এতিয়া চাহ তাহ চব বনায়ো হৈ গ'ল দিও পঠিয়ালোঁ এতিয়া নিজে একাপ খাওঁ চাহ আৰু চাহ খাই খাই মই ভাবিলোঁ যে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু কিন্তু মই আজি ৰাতি কি বনাওঁ আপোনালোকতো কোৱা নাই আজি মই ৰাতি আচলতে আমাৰ মানে কি হয় লক্ষী পূজা হওক বিশ্বকৰ্মা হওক কাতি বিহু হওক মানে ৰুটি চব্জি একদম জিন্দাবাদ ৰুটি চব্জি চবেই ভাল পায় আৰু গতিকে আজি আচলতে বিহুৰ দিনাখন ভাত খাই কিন্তু আমি আজি ভাত নাখাওঁ ৰুটি চব্জি আৰু মই কি বনাইছোঁ লগত আপোনালোকক দেখুৱাইছোঁ অন্য নহয় বুটৰ দাইল তিয়াই থৈছোঁ বনাম অলপ পিছত এয়া বুটৰ দাইল আৰু লগতে মগু মচুৰ দিয়া আছে এইখিনি মই বনাম অলপ দেৰিকৈ কাৰণ এতিয়া 7টা বাজি গৈছে আৰু 7:15 হৈছে অলপ দেৰিকৈ বনাম তাৰ লগত ৰুটি আৰু মই আপোনালোকক কৈছোঁ যে আমাৰ ৰুটি চব্জিটো মেইন মানে তেওঁলোকে খুব বেছি ভাল পায় এওঁ আৰু বাবুৱে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই বাই।